সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই আৰম্ভ কৰিব ওলাইছোঁ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম তুমি মোক ঠগিলা। চকুত চকু থৈ কবা জানো মাথো এবাৰ ভাল নোপোৱা বুলি, পাৰিবা জানো কবলৈ হিয়া উজাৰি মনত নপৰে বুলি। প্ৰতিটো উজাগৰি ৰাতিৰ বিনিময় দিব পাৰিবানে? জহি খহি যোৱা সপোনৰ গড়খন কদাপি জোৰা লাগিব জানো? অস্ত যোৱা সূৰুজে বিলাব পাৰেনে জ্যোতি? চলনাৰ চৰম সীমাত উঠি তছনছ কৰিলা। স্বাৰ্থৰ মালা পিন্ধি পবিত্ৰ প্ৰেমক গুলীবিদ্ধ কৰিলা। প্ৰেমৰ বৃষ্টিত তিতি নিমখ হাৰামি কৰিব পাৰিছা। প্ৰেম যদি অন্ধই হয়, তুমি নাছিলা জানো ৰজনীগন্ধা অন্ধকাৰৰ? প্ৰেমৰ জ্যোতিময় দাপোন খনি কালিমা হানি চাৰকাৰ কৰিলা। উফ, আৰু কিমান বাৰ ভংগ কৰা জীৱনৰ অধ্যায়বোৰ। সলনি কৰি কি পোৱা জীৱন নৈখনিৰ অবিৰত সুঁতিবোৰ। দুদিনৰ আলহী আমি বসুন্ধৰাৰ, ভাবি পাইছানে কেতিয়াবা? মাটিয়ে হেনো মানুহক খায়, মানুহে মাটি নাখায়। হৃদয়ত অমানুহৰ সাজ পিন্ধি মানুহৰ পৰিচয় দিয়া জানো উচিত? বিশ্বাসৰ মহাবলী বাৰীখনি অবিশ্বাসৰ কোঠাৰ মাৰিলে অস্তিত্ব থাকে জানো ভাগি ছিগি যায় কোনেও নজনাকৈ। ধন্যবাদ।